নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, পদূলিৰ মুখত হেঁপাহৰ নৱবৰ্ষ। এই নৱবৰ্ষই 2024 বৰ্ষক বিদায় দিবলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। চৌদিশে এতিয়া পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আঁকোৱালি ল'বৰ বাবে আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি। বিদায় 2024 বৰ্ষটো বহুখিনি পাইছিলোঁ, আমি বহুখিনি হেৰুৱাইছিলোঁ। নতুন বছৰটো ভালদৰে যাবলৈ আমি কেইটামান নতুন বছৰটোৰ প্ৰথম দিনটোত কাম কৰাটো অৱশ্যেই জৰুৰী। নতুন বছৰটো যাতে ভালে কুশলে পাৰ হয়, আমাৰ জীৱনত একো অঘটন নঘটে, অপায় অমংগল আমাৰ জীৱনত নহয়, যাতে আগন্তুক বছৰটোত আমি যাতে বাধাৰ সন্মুখীন হ'বলগীয়া নহয় আগন্তুক নৱবৰ্ষটোত। তাৰ বাবে আমি বছৰৰ প্ৰথম দিনটোতে কেইটামান কাম কৰি আমি আগন্তুক বছৰটো আৰম্ভ কৰিব পাৰিলে আমি গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰিম। প্ৰিয় দৰ্শক, এতিয়া আমি নতুন বছৰটো কেনেকৈ আমাৰ জীৱনত ভাল ফল পাবৰ বাবে আমি প্ৰথমৰ দিনটোত কেনেদৰে কি কাম কৰিব লাগিব, আপুনি প্ৰতিজন ব্যক্তিয়ে জানি লোৱাটো খুবেই জৰুৰী। আপুনি আগন্তুক বছৰটোত যদি ভাল ফল পোৱাটো বিচাৰে, 2025 চনটোত যাতে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, নৱবৰ্ষত আপুনি যাতে যিকোনো কাম যদি হাতত লয়, তেন্তে সেই কামটোত যদি আপুনি সফলতা পাব বিচাৰে, যদি আপুনি আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰে, আপুনি ভাল ফল পোৱাটো বিচাৰে আগন্তুক নৱবৰ্ষটোত, তেন্তে আপুনি বছৰৰ প্ৰথম দিনটোত 1 জানুৱাৰীৰ দিনা বুধবাৰে আপুনি অৱশ্যেই কৰিব এইকেইটা কাম। এইকেইটা কাম কৰি আপুনি আগন্তুক বছৰটো আৰম্ভ কৰক। আপুনি নিজেই জানি আচৰিত হ'ব এই কামকেইটা কৰাৰ ফলত আপুনি কেনেকৈ সুফল পাব পাৰিব গোটেই বছৰ জুৰি। বছৰটোৰ বাবে আপোনাৰ বহু সুফল আহিব জীৱনলৈ। আপুনি চমৎকাৰীভাৱে ফল পাব এই কামকেইটা কৰাৰ ফলত। প্ৰতিটো বছৰতে কিবা নহয় কিবা এটা দিয়ে আমাক। প্ৰতিটো নতুন বছৰে কিবা এটা নহয় আমাৰ জীৱনলৈ কিবা এটা আনে। গতিকে সেইবাবে আপুনি বছৰৰ প্ৰথম দিনটোত যদি এনে কাম কৰি আৰম্ভ কৰে, তেতিয়া গোটেই বছৰটোৰ বাবে আপোনাৰ ভাল হ'ব। এই বছৰটোত কিবা এটা ভাল কাম কৰি যদি আপুনি প্ৰথমৰ দিনটো আৰম্ভ কৰে, তেতিয়া গোটেই বছৰটোৰ বাবে আপোনাৰ লগত ভাল হ'ব। গোটেই বছৰটোৰ বাবে আপুনি মনে বিচৰাৰ দৰে ফল পাবলৈ সক্ষম হ'ব পাৰিব। বহুতো মানুহে এই বছৰৰ প্ৰথম দিনটো এই কামসমূহ কৰি আৰম্ভ কৰে, যাতে গোটেই বছৰটো ভালদৰে পাৰ হয় তেওঁলোকৰ। ইয়াৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি কৰাটো জৰুৰী এইসমূহ কাম। যি লোকে এইসমূহ কাম নৱবৰ্ষৰ প্ৰথম দিনটোত কৰিব, সেইসকল ব্যক্তিয়ে গোটেই বছৰটো সুখ সমৃদ্ধি ধন টকা পইচাৰ অভাৱ কোনোদিনেই সন্মুখীন হ'বলগীয়া নহয়, সমস্যা তেওঁলোকৰ জীৱনলৈ নহয়। প্ৰায় লোকে বছৰৰ প্ৰথম দিনটোত উপাসনা কৰে, মন্দিৰলৈ যায়, দান কৰে ইত্যাদি বহুতো কাম কৰে। কিন্তু জ্যোতিষশাস্ত্ৰত কিছুমান ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে, যিসমূহ কাম আপুনি যদি বছৰৰ প্ৰথম দিনটোত কৰিব পাৰে, তেতিয়া আপুনি বিচৰাতকৈও ভাল ফল পাব। আৰ্থিকভাৱে আপুনি উন্নতি হ'ব পাৰিব। গোটেই বছৰটো আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ লগত আই লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব। আপুনি জানি লোৱাটো জৰুৰী। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি এই কথাখিনি চাবৰ বাবে ৰৈ আছে বা আজিৰ এই ভিডিঅ'টো চাই আছে, তেন্তে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ আগন্তুক বছৰটো যাতে আপোনাৰ ভাল হয়, তাৰ বাবে আপুনি মা লক্ষ্মীৰ নাম ভক্তি মনেৰে সঁচা হৃদয়েৰে আপুনি স্মৰণ কৰক। মা লক্ষ্মীৰ নাম আপুনি কমেণ্টত লিখক আৰু এটা লাইক কৰক। আৰু আপুনি এই ভিডিঅ'টো খুব ধ্যান দি এই কামকেইটা আপুনি চাই লোৱাটো জৰুৰী। কিনো কাম আপুনি বছৰৰ প্ৰথম দিনটোত কৰি আগন্তুক নৱবৰ্ষটো আৰম্ভ কৰিব, যি কাম কৰাৰ ফলত আগন্তুক বছৰটো আপোনাৰ বাবে আপোনাৰ পৰিয়ালৰ বাবে ভাল হ'ব, মা লক্ষ্মীৰ কৃপা থাকিব আপোনাৰ ওপৰত। তেন্তে আহক আমি বেছি পলম নকৰি এই কামকেইটাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, বছৰৰ প্ৰথম দিনটোত আপুনি কৰক এই কাম।
1 নম্বৰতে হৈছে গোটেই বছৰটো আপুনি মা লক্ষ্মীৰ কৃপা পাবৰ বাবে মা লক্ষ্মীৰ ফটো বা মূৰ্তি আপুনি সৰুকৈ এখন আপোনাৰ ধনৰ বেগ বা পাৰ্চত আপুনি লক্ষ্মী দেৱীৰ বহা ফটো বা মূৰ্তি এখন ৰাখক। এনে যদি আপুনি বছৰ প্ৰথম দিনটোতে কৰে তেতিয়াহ'লে আগন্তুক বছৰটোত লক্ষ্মী দেৱীৰ আপুনি পৰম কৃপা দৃষ্টি লাভ কৰিব। আৰ্থিক সমস্যাৰ পৰা আপুনি সকাহ পাব। আগন্তুক বছৰটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। 2 নম্বৰতে হৈছে নৱবৰ্ষৰ প্ৰথমৰ দিনটোত আপুনি আহঁত গছৰ পাতত স্বস্তিক চিহ্ন বনাওক আৰু আপুনি সেই স্বস্তিক চিহ্ন বনোৱাৰ পাছত ইয়াক আপোনাৰ পাৰ্চত বা লকাৰত সুৰক্ষিত কৰি ৰাখক। এনে কৰিলে আগন্তুক বছৰটোত ধনৰ ক্ষেত্ৰত আপুনি লাভৱান হ'ব পাৰিব। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে জ্যোতিষশাস্ত্ৰৰ অনুযায়ী নৱবৰ্ষৰ প্ৰথম দিনা এখন ৰঙা কাগজত আপোনাৰ ইচ্ছাৰ কথা লিখি আপুনি মন্দিৰত ৰাখিব লাগে। ইয়াৰ পাছত আপুনি ধূপ চাকি আদি নিয়মিতভাৱে আপুনি জ্বলাব লাগে, উপাসনা কৰিব লাগে। ইয়াৰ ফলত আপুনি অতি সোনকালেই আপোনাৰ যি মনৰ ইচ্ছা আছে, আশা আছে, সেই আশা আপোনাৰ নৱবৰ্ষটোত পূৰণ হ'ব। যদি আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোতে এখন ৰঙা কাগজত আপোনাৰ ইচ্ছাৰ কথা, আশাৰ কথা লিখি মন্দিৰত ৰাখি আপুনি তাৰ পিছত ধূপ চাকি আদিৰে আপুনি উপাসনা কৰিব পাৰে। প্ৰিয় দৰ্শক, এইবাৰ আহিছো আমি 4 নম্বৰটোৰ বিষয়ে। 4 নম্বৰতে হৈছে নৱবৰ্ষৰ দিনা আপুনি আপোনাৰ পাৰ্চত আপুনি চাউলৰ কিছু শস্য ৰাখক। আপুনি কেইটামান চাউল আপোনাৰ ধনৰ বেগত ভৰাই থওক। অপ্ৰয়োজনীয়ভাৱে আপোনাৰ ধন খৰচ নহ'ব। এনে কৰাৰ ফলত আপোনাৰ মনি পাৰ্চ খালী নহ'ব। এই উপায় কৰাৰ ফলত আপুনি সুফল পাব পাৰিব। এই উপায় কৰাৰ সময়ত আপুনি মনত ৰাখিব, আপুনি চাউল কেইটা যাতে ভঙা চিঙা নলয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে বছৰৰ প্ৰথম দিনটোত আপুনি আপোনাৰ মা দেউতা আৰু এজন বৃদ্ধৰ পৰা আপুনি ধন যদি পায় তেন্তে সেই ধন খৰচ কৰিব নালাগে বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। সেই ধনক আপুনি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰক আৰু আপোনাৰ পাৰ্চত আপুনি ৰাখক। যদি সম্ভৱ হয় সেই ধনৰ ওপৰত কেশৰ আৰু হালধি প্ৰয়োগ কৰক আৰু ইয়াক আপুনি সুৰক্ষিত স্থানত ৰাখক। কোৱা হয় যে এনে কৰিলে সদায় ধন সম্পত্তি আপোনাৰ বৃদ্ধি হ'ব, সমৃদ্ধিৰে ভৰি পৰিব। প্ৰিয় দৰ্শক, 6 নম্বৰতে হৈছে গণেশৰ পূজাৰে আপুনি নৱবৰ্ষৰ প্ৰথম দিনটো আৰম্ভ কৰক। যিহেতু 2025 বৰ্ষৰ প্ৰথম দিনটো বুধবাৰে পৰিছে, বুধবাৰৰ দিনটোত ভগৱান শ্ৰী গণেশক উপাসনা কৰা হয়। সেইবাবে আপুনি এই বছৰৰ প্ৰথম দিনটোত ভগৱান শ্ৰী গণেশৰ পূজাৰে নৱবৰ্ষটো আৰম্ভ কৰক। আপুনি আচৰিত ধৰণৰ সুফল পাব পাৰিব। এই দিনটোত আপুনি গণেশ মন্দিৰলৈ যাওক। গণেশ ভগৱানক আপুনি লাড্ডু ভোগ অৰ্পণ কৰক। দৰিদ্ৰ লোকৰ মাজত আপুনি সেই ভোগ বিতৰণ কৰক। এনে কৰিলে আপোনাৰ ধন সম্পৰ্কীয় সমস্যা দূৰ হ'ব, লগতে আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, আপুনি আগন্তুক বছৰটোত যদি সুফল পাব বিচাৰে তেন্তে আপুনি মঙ্গলবাৰৰ দিনটোত ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব। আপুনি যদি মঙ্গলবাৰ অৰ্থাৎ 9টা মঙ্গলবাৰত আপুনি ব্ৰত ৰাখিব পাৰে তেতিয়া আপুনি ভবাতকৈও সুফল পাব পাৰিব। আগন্তুক নৱবৰ্ষৰ আপুনি যিকোনো 9টা মঙ্গলবাৰত এই কামটো কৰক। যিহেতু বুধবাৰে প্ৰথমৰ দিনটো আৰম্ভ হৈছে, আপুনি তাৰ পিছৰ যিটো মঙ্গলবাৰ পৰিব সেই মঙ্গলবাৰৰ দিনটোৰ পৰা আৰম্ভ কৰি 9টা মঙ্গলবাৰে আপুনি ব্ৰত পালন কৰক। তেতিয়া বীৰ হনুমানৰ কৃপাত আপুনি সুফল পাব পাৰিব। আগন্তুক বছৰটোত যদি আপুনি অপায় অমংগলৰ পৰা দূৰ হ'ব বিচাৰে, বাধা বিঘিনি সমস্যাৰ পৰা দূৰ হ'ব বিচাৰে, তেন্তে আপুনি এই দিনটোত হনুমান চালিচা অৱশ্যেই পাঠ কৰিব। হনুমান চালিচাৰ এক মহাশক্তি আছে, যি শক্তিয়ে আপোনাক অঘটনৰ পৰা অৰ্থাৎ দুৰ্ঘটনাৰ পৰাও আপোনাক ৰক্ষা কৰিব। হনুমানজীক আপুনি পূজা কৰক, হনুমান চালিচা পাঠ কৰক। এনে ক্ষেত্ৰত আপুনি হনুমানক যদি ভক্তিভাৱেৰে পূজা কৰে তেতিয়া আপুনি দুৰ্ঘটনাৰ পৰা আগন্তুক বছৰটোত মুক্ত হ'ব পাৰিব। আপোনাৰ জীৱনৰ পৰা বহুতো সমস্যা দূৰ হ'ব এনে কাম কৰাৰ ফলত। প্ৰিয় দৰ্শক, বছৰৰ প্ৰথম দিনটোত আপুনি 7 নম্বৰতে
আপোনাৰ মা দেউতাক আপুনি সেৱা কৰক, শ্ৰদ্ধা কৰক। কেতিয়াও কাকো বেয়া শব্দ ব্যৱহাৰ নকৰিব। মা দেউতাক আপুনি বছৰৰ প্ৰথম দিনটোত ৰাতিপুৱা সোনকালে উঠি স্নান কৰি আপুনি মা দেউতাক সেৱা কৰক। ইয়াৰ ফলত আপুনি জীৱনত বা আগন্তুক বছৰটোত সুফল পোৱাটো একেবাৰে নিশ্চিত। প্ৰিয় দৰ্শক, 8 নম্বৰতে হৈছে বছৰৰ প্ৰথম দিনা আপুনি ৰাতিপুৱা সোনকালে স্নান কৰাৰ পিছত কপাল আৰু নাভিত কেশৰ লগাব লাগে। জ্যোতিষশাস্ত্ৰৰ মতে ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এনে কৰাৰ ফলত আগন্তুক বছৰটোত আপুনি শুভ ফল পাব পাৰিব। 10 নম্বৰতে হৈছে জ্যোতিষশাস্ত্ৰৰ মতে নৱবৰ্ষৰ প্ৰথম দিনটোত সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব পৰা যায়। পদোন্নতি আৰু চাকৰিৰ বৃদ্ধিৰ বাবে আপুনি 31 বাৰ গায়ত্ৰী মন্ত্ৰ এই দিনটোত জপ কৰিব লাগে। হনুমানজীক আপুনি ৰীতি-নীতিৰ অনুসৰি পূজা কৰিব লাগে। তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বছৰৰ প্ৰথম দিনা আপোনাৰ ঘৰৰ চোতালত থকা তুলসী গছজোপাৰ চৰণত আপুনি জল অৰ্পণ কৰিব লাগে সোনকালে স্নান কৰাৰ পিছত। তাৰ পিছত আপুনি সন্ধিয়া এগছি বন্তি অৱশ্যেই লগাব লাগে। বছৰৰ প্ৰথম দিনটোত আপুনি সূৰ্য দেৱতাক পূজা কৰি জল অৰ্পণ কৰিব লাগে। সূৰ্য দেৱতাক আপুনি ৰাতিপুৱা স্নান কৰাৰ পিছত জল অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপুনি সূৰ্য দেৱতাৰ কৃপা আগন্তুক বছৰটোত লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইকেইটা কাম আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত কৰক। আপুনি আগন্তুক বছৰটোত সুফল পাব পাৰিব। এইকেইটা কাম কৰি যদি আপুনি আগন্তুক বছৰটো আৰম্ভ কৰে, তেতিয়া গোটেই বছৰটো আপোনাৰ ভাল হ'ব। এই বছৰৰ প্ৰথম দিনটোত আপুনি এনে কামেৰে নতুন বছৰটো আৰম্ভ কৰিলে জীৱনত আপোনাৰ যিকোনো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে আপুনি অৱশ্যেই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে প্ৰিয় দৰ্শক আপুনি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ 10 জন আৰু বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও কৰিব পাৰে বছৰৰ প্ৰথম দিনটো এইকেইটা কাম কৰি আৰম্ভ। সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আমিও কামনা কৰিছোঁ আপোনাৰ যাতে আগন্তুক বছৰটো ভাল হয়। আপুনি বিচৰাতকৈও যাতে বেছি সুফল পাব পাৰে আপুনি আগন্তুক বছৰটোত। বিচৰা মনৰ সকলো ইচ্ছা যাতে পূৰণ হয়, তাৰে আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।